নমস্কাৰ, আপোনালোক সকলোকে এক্সাম টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই অসমৰ উৎসৱ পাৰ্বণৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে সম্পূৰ্ণ তথ্যসমূহ লাভ কৰিব পাৰিব। আৰু মোৰ চেনেলত যদি আপোনালোকে নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাব বিচাৰে, তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আমি সকলোৱে জানো যে অসমৰ জাতীয় উৎসৱ হৈছে বিহু, কিন্তু ইয়াৰ উপৰিও অসমত বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ পালন কৰা হয়। যিহেতু অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে বসবাস কৰে। আমাৰ অসমত মিচিং জনগোষ্ঠী, কাৰ্বি জনগোষ্ঠী, তিৱা জনগোষ্ঠী, ৰাভা জনগোষ্ঠী আৰু বিভিন্ন ধৰণৰ জনগোষ্ঠীয় লোকসকলে আমাৰ অসমত বসবাস কৰে। আহকচোন মিচিং জনগোষ্ঠীয়ে কি উৎসৱ পালন কৰে সেই বিষয়ে জানো আহক। মিচিং জনগোষ্ঠীসকলৰ এক উৎসৱ হৈছে আলি আই লৃগাং। কিছুমান কিতাপত আলি আই লৃগাংটো এনেদৰেও লিখা থাকে, ই এটি কৃষিভিত্তিক উৎসৱ। ইয়াৰ অৰ্থ হৈছে গুটি সিঁচা উৎসৱ। শব্দগত দিশৰ পৰা আমি যদি চাওঁ, আলি মানে হৈছে আলুজাতীয় শস্য, শিলু আলু, তৰা আলু আদি। আই মানে হৈছে গছত হোৱা ফল বা গুটি। লৃগাং মানে হৈছে সিঁচা বা ৰোৱা কাৰ্য। মিচিংসকলে প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰে। গুটি সিঁচা উৎসৱ হিচাপে যিদৰে আলি আই লৃগাং পালন কৰা হয়, ঠিক সেইদৰে ধান কাটি চপোৱাৰ পাছত ধানৰ নৰা ছিগাৰ সময়ত পৰাগ উৎসৱ পালন কৰে মিচিং জনগোষ্ঠীসকলে। নৰা ছিগাৰ সময়ত অনুষ্ঠিত হোৱাৰ বাবে পৰাগ উৎসৱক নৰা ছিগা বিহু বুলিও কোৱা হয়। অৰ্থাৎ মিচিংসকলে যেতিয়া গুটি সিঁচা আৰম্ভ কৰে, তেতিয়া আলি আই লৃগাং পালন কৰে, আৰু যেতিয়া ধান চপোৱাৰ সময় হয় তেতিয়া পৰাগ উৎসৱ পালন কৰে। এতিয়া জানো আহক তিৱা জনগোষ্ঠীসকলৰ ছগ্ৰা মিছাৱা উৎসৱৰ বিষয়ে। এই উৎসৱ হৈছে এক কৃষি উৎসৱ। এই উৎসৱৰ প্ৰধান পৰ্ব হৈছে পাংচি ফেলানি, অৰ্থাৎ নতুন বাঁহ সজোৱা অনুষ্ঠান। ইয়াৰ উপৰিও তিৱাসকলে শিঙাল পূজা, জংকং পূজা, খাপ্ৰা, ৰাৱানে পূজা, য়াংলি উৎসৱ, লাংখুন পূজা, চংবাউলি পূজা, শনি পূজা, বুঢ়া ডাঙৰীয়া পূজা ইত্যাদি পালন কৰে। তিৱাসকলৰ আন দুটা উল্লেখনীয় উৎসৱ হৈছে জোনবিল মেলা আৰু বৰত উৎসৱ। জোনবিল মেলা অতি প্ৰাচীন কালৰে পৰা গোভা ৰজাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ আহিছে। বৰ্তমান সময়ত অনুষ্ঠিত এই উৎসৱত প্ৰধানভাৱে পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ মিলনৰ মহামেলা ৰূপে অধিক গুৰুত্ব আৰোপ কৰা হৈছে। পৰম্পৰাগতভাৱে এই মেলাত বিনিময় প্ৰথাৰে বিভিন্ন উৎপাদিত সামগ্ৰীৰ বিনিময় কৰা হয়। পাহাৰ ভৈয়ামৰ এই সম্প্ৰীতি মেলা প্ৰতি বছৰে মাঘ বিহুৰ পিছৰ শুক্ৰবাৰে আৰু শনিবাৰে উদযাপিত হয়। জোনবিল মেলাত সমূহীয়াকৈ মাছ ধৰা কাৰ্য সম্পাদন কৰা হয়। আপোনালোকে পৰীক্ষাসমূহত দেখিবলৈ প্ৰায় পায় যে তিৱা জনগোষ্ঠীসকলে বা মিচিং জনগোষ্ঠীসকলে বা ৰাভা জনগোষ্ঠীসকলে কি উৎসৱ পালন কৰে, কোনটো জনগোষ্ঠীয়ে কি উৎসৱ পালন কৰে, এইবোৰৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন অহা দেখা যায়। গতিকে আপোনালোকে এইবোৰ মনত ৰাখি থ'ব। আৰু অসমত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হয়, আৰু এই পৰীক্ষাটো কিন্তু এনেধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে আপোনালোকে এইখিনি লিখি ৰাখি থ'ব। তিৱা জনগোষ্ঠীসকলে জোনবিল মেলাৰ উপৰিও বৰত উৎসৱ পালন কৰে। বৰত উৎসৱ প্ৰাচীন কালত তেতেলীয়া ৰাজ্যত অনুষ্ঠিত হৈছিল। পুহ মাহৰ প্ৰথমটো পূৰ্ণিমাৰ ৰাতিত এই উৎসৱ পতা হয়। বৰত উৎসৱক কোনোৱে কুমাৰী পূজা আৰু কোনোৱে ঊষা অনিৰুদ্ধৰ প্ৰণয় কাহিনী বুলি ক'ব খোজে। তিৱাসকলে কাতি বিহুৰ সময়ত এই উৎসৱৰ আনুষ্ঠানিক কাম-কাজ আৰম্ভ কৰে। কাতি বিহুৰ দিনাই সৰস্বতীলৈ পোৰা কল এথোক, চাউল, ফুল, তামোল পাণ আদি
উৎসৰ্গা কৰি বৰদ পূজাৰ পাতনি মেলা হয়। এই পূজা দিনত নহয় ৰাতিহে হয়। আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো ভাল পালে আৰু ইয়াৰ পাছৰখিনি মই নেক্সট ভিডিঅ'ত লৈ আহিম। পাছত ৰাভাসকলে কি উৎসৱ পালন কৰে, কাৰ্বিসকলে কি উৎসৱ পালন কৰে, এইসমূহ মই ইয়াৰ পাছৰ ভিডিঅ'ত লৈ আহিম। যদি আজি ভিডিঅ'টো আপোনালোকে ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।